Mridusmita and Raj, popular iconic content creator of the year. Everyone, Mahekiyar video bonuar babe aru koni huar video bonuar babe ami award paboloi honman paboloi hoikom holu niki hokolubur kotha ajir video tut ami kom ajir ras aru muk ei monchokhonot honman diar babe amontron kora hoise hosai ami bahut huki phobai nasilu ohombaki ei monchokhonate Bollywoodor muhomoi abhinetri Padmini ma'am উপস্থিত থাকিব আৰু অসমৰ ন পুৰণি শিল্পী সকলক এই মঞ্চখনত সন্মান দিয়া হ'ব ইমান ডাঙৰ এটা সন্মান মিস্টাৰ ৰাজ আৰু মোৰ কপালত লিখা আছিল বুলি সপোনতো ভবা নাছিলো আমাৰ দৰে সৰু মানুহৰ যেতিয়া ডাঙৰ ডাঙৰ সপোনবোৰ বাস্তৱত পূৰণ হয় তেতিয়া কেনেকুৱা লাগিব হসাকে কৈছো কষ্টৰ ফল সদায় মিঠা আপোনালোকক প্ৰতিটো ভিডিঅত মনোৰঞ্জন দিবলৈ আমি চেষ্টা কৰি আহিছো অসমবাসী প্ৰথমতে ধন্যবাদ ভগৱানক প্ৰথমতে ধন্যবাদ আপোনালোকক প্ৰথমতে ধন্যবাদ পিতৃমাতৃক অসমবাসী কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত আই এম মৃদুস্মিতা ও ৰব মোৰ গালত কি হৈ গল বাকি যিয়ে নহওক আপোনালোকে ভিডিঅটোৰ থাম্বনেল আৰু টাইটেল চাই গম পাইছে আজি এটা মিস্টাৰ ৰাজ আৰু মোৰ বিশেষ অনুষ্ঠান আছে যত আমাক নিমন্ত্ৰণ কৰিছে আৰু অলপ ধুনিয়া হৈ যাব লাগিব কাৰণ তাতে অসমৰ জনপ্ৰিয় सेलिब्रिटी সকল আহিব তাতে যে মৃদুস্মিতা দত্তক বিনা মেকআপত দেখা পাই কেনেকে হ'ব बात तो सही है दौड़ना तो पड़ता है हेलो एवरीवन আপোনালোকক অকমান ডেমো দেখুৱাইছিলো কেনেদৰে মিস্টাৰ ৰাজ আৰু মুক ইমান ডাঙৰ এখন মঞ্চত সন্মান দিয়াৰ বাবে প্ৰস্তুতি চলাইছিল আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিলে গম পাব মিস্টাৰ ৰাজ আৰু মই আজি কিহৰ এৱাৰ্ড পাবলৈ সক্ষম হলো ৰব ইমান ডাঙৰ এখন মঞ্চত আজি আমাক সন্মান দিব অকমানটো মেকআপ চেকআপ কৰি যাব লাগিব হেলো এভৰিৱান ফাইনালি মৃদুস্মিতা পুৰা ৰেডি আৰু মিস্টাৰ ৰাজ ৰেডি আউটফিট তো আপোনালোকক অলপ পিছত দেখাম মোক কেনেকুৱা লাগিছে অলপ পিছত দেখুৱাবা এইটো ট্ৰেইলাৰ হয় আৰু আজি এটা খুব ধুনীয়া অনুষ্ঠান আছে সে এভৰিৱান ধুনীয়াকে একদম ৰিগালিয়াৰ বেক সেট লৈ পুৰা ৰেডি আৰু আজি যে মই ইমান ধুনীয়া ফ্ৰকটো পিন্ধিছো সি জেট ৰেন্টেলছৰ পৰা পিন্ধিছো যদি আপোনালোকক লাগে ধুনীয়াকে ল'ব খুব ধুনীয়া অনুষ্ঠান আমাক নিমন্ত্ৰণ কৰিছে আৰু তাত অসমৰ জনপ্ৰিয় সেলিব্ৰিটি সকল আহিব মিস্টাৰ ৰাজ সোনকালে বনাই সকলোকে লগ পাই আছো নেকি সকলোকে লগ পাইছে মানে আপোনালোক লগ পাই আছে বুলক আমাৰ ফাইনালি আমি আহি পালো আৰু আইতা সকলৰ পৰা আশীৰ্বাদ ললো কাৰণ ইমান এখন ডাঙৰ মঞ্চত মিস্টাৰ ৰাজ আৰু মোক আজি সন্মান দিব অসমবাসী কি বুলি কম সঁচাকে এই মুহূৰ্তত আবেগিক হৈ উঠিছো আৰু বহুদিনীয়া এটা সপোন আছিল তেওঁলোকৰ তাত যাম ফাইনালি আজি আমি লগ পালো এয়া মাস্কৰ আইটিআই দৃশ্য হয় আমি জাস্ট আহি পাইছো আৰু এই সকল হৈছে আমাৰ আশীৰ্বাদ আপোনালোকেও যদি কোনোবাই আহিম বুলি ভাবি আছে মাদাৰ অল এজ হোমত এবাৰ আপোনালোকে ভিজিট কৰক তেওঁলোকৰ লগত আপোনালোকে এবাৰ সময় কটাই চাব যদি আপোনালোকৰ বাৰ্থডে সন্তানৰ ডাঙৰ হোটেলত গৈ পাৰ্টি কৰিব নালাগে এবাৰ তেওঁলোকৰ লগত আপোনালোকে ধুনীয়াকে সেলিব্ৰেট কৰি চাবচোন খুব ভাল লাগিব ন আইতাসকল কি খবৰ ভাল গতিকে এই চেগতে মই ক'ব বিচাৰো যে আমাৰ মাদাৰ অল্ড এজ হোম হাতীগাঁও হিজুবাৰী গতিকে আমাৰ তালৈকে আপোনালোক আহিব নিশ্চয় আমি এই ছোৱালীগৰাকীক লগ পাই আপ্লুত হৈছো ভাল লাগিছে আৰু তেখেতৰ ভিডিঅ' আমি সদায় দেখি থাকো আমি চাই থাকো গতিকে আশীৰ্বাদ কৰিছো ভগৱানে আৰু বহু দূৰ আগুৱাই নিয়ক যাতে ভালো ইমানো টকা পইচা নালাগে আশীৰ্বাদ দিব যাতে সুস্থ হৈ থাকিব আজিকালি সুস্থ হৈ নিৰোগী হৈ থকাটো হৈছে জীৱনৰ ডাঙৰ মানে সুখ জীৱনত ইমান টকা পইচা নালাগে বাকি মই এওঁলোকক নুসুধো কি কাৰণত আচলতে বৃদ্ধাশ্ৰমত থাকিব লগা হ'ল এই ভিডিঅ'টো এদিন আপোনালোকৰ লগত ধুনীয়াকে বেলেগকৈ মই আহিম আৰু আমি যাম বুলি ভাবি আছিলো কিন্তু বহুত দিনৰ পৰা যাব পৰা নাই হয় আইতা আছে আৰু ভাল লাগিব আৰু এয়া অনুৰাগী আমাৰ বহু দিনৰ পৰা আমি কথা পাতি আছিলো এয়া মাইনা খুব ভাল লাগিছে আৰু তেখেতে বোলে মোৰ কাৰণে কিবা আনিছে বাকি গিফ্ট নেদেখুৱা সঁচাকে মই লৈ লৈছো কি বুলি কম এয়া আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে গিফ্টটো ডাঙৰ কথা নহয় তেখেতে যে মোৰ কাৰণে আহিছে এইটোৱে ডাঙৰ কথা আৰু প্লিজ আপোনালোকে আইতাসকলক বহুত ছাপোৰ্ট কৰক আপোনালোকে ধুনীয়াকে তেওঁলোকৰ লগত এদিন কটাবচোন খুব ভাল লাগিব হয়নে মূলক এতিয়া আমি ভিতৰলৈ যাম আহা হেল্ল' এভৰিৱান এও সকল
আহিছে আমাৰ কণ শিশু অনুৰাগী থ্যাংক ইউ সো মাচ মাইনা সকল কিন্তু ভিডিঅ' চাবা পঢ়া শুনা আগত দে অভিভাৱকসকল থ্যাংক ইউ আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে ফাইনালি আমি আহি পালো 5th এছিয়ানেট আইকন এৱাৰ্ডছ 2023-24 এই বিশেষ মঞ্চখনতে মিষ্টাৰ ৰাজ আৰু মোক বিশেষ সন্মান দিয়া হ'ব পপুলাৰ আইকনিক কন্টেন্ট ক্ৰিয়েটৰ এই মঞ্চখনতে উপস্থিত আছে অসমৰ নপুৰণি শিল্পীসকল জনপ্ৰিয় অভিনেত্ৰীসকল এয়া মাধুৰিমা বা এয়া আমাৰ সকলোৰে সন্মানৰ চেতনা বাইদেউ সেমন্তিকা বাইদেউ এই মঞ্চখনতে উপস্থিত আছে আমাৰ দৰ্শকসকল এই মঞ্চখনতে উপস্থিত আছো কোন ইয়াস মৃদুস্মিতা এণ্ড মিষ্টাৰ ৰাজ এয়া আমাৰ অতি গৌৰৱৰ সন্মানৰ ভূখণ্ডা এয়া হিমাক্ষী আৰু বহুতো উপস্থিত আছে আপোনালোকক দেখুৱাই থাকিম যেহেতু আমি কন্টেন্ট ক্ৰিয়েটৰ ভিডিঅ' আমাৰ তেজত আছে ভিডিঅ' আমাৰ প্ৰাণত আছে এয়া হৈছে বৃদ্ধাশ্ৰমৰ মাদাৰ অল এজ হোমৰ আইতাসকল সঁচাকৈ আইতাসকল আপোনালোকে আমাক আশীৰ্বাদ দিব এয়া হৈছে শ্ব'টোৰ ডিৰেক্টৰ এছিয়ানেট আইকন এৱাৰ্ডছৰ ডিৰেক্টৰ শাহৰুখ আৰু এয়া সৰলা বাইদেউ ইমান ধুনীয়াকৈ ডান্স কৰি আছে আৰু আমি উপভোগ কৰি আছোঁ মজা হৈছে দেই ডান্সটো এই মঞ্চখনৰ আটাইতকৈ ভাল লগা দৃশ্যটো হৈছে আইতাসকল মাদাৰ অল এজ হোমৰ আইতাসকললৈ 5th এছিয়ানেট আইকন এৱাৰ্ডছ 2023-24 এক বিশেষ অৰিহণা আগবঢ়াইছে এই চেগতে মিষ্টাৰ ৰাজ আৰু মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ জয় আই অসম ফাইনেলি ইমান এখন ডাঙৰ মঞ্চত মিষ্টাৰ ৰাজ আৰু মোৰ নামটো ঘোষণা কৰিলে Big round of applause for Mridusmita and Raj, popular iconic content creator of the year. Hello অসমবাসী ও মাই গড ভবাই নাছিলো ইমান এখন ডাঙৰ মঞ্চত মিষ্টাৰ ৰাজ আৰু মোক পপুলাৰ আইকনিক কন্টেন্ট ক্ৰিয়েটৰ সন্মান দিব বুলি ধন্যবাদ ভগৱান ধন্যবাদ পিতৃ মাতৃক ধন্যবাদ আপোনালোকক ধন্যবাদ এছিয়ানেট আইকন এৱাৰ্ডছৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ শ্ব'টোৰ ডিৰেক্টৰ শাহৰুখ এণ্ড ধ্ৰুৱজ্যোতি শৰ্মা তোমালোকে আমাক যোগ্য বুলি বিবেচনা কৰাৰ বাবে থ্যাংক ইউ সো মাচ যদি আপোনালোকৰো কিবা প্ৰতিভা আছে লুকাই নাৰাখিব কষ্টৰ ফল সদায় মিঠা মিষ্টাৰ ৰাজ আৰু মই আপোনালোকক প্ৰতিটো ভিডিঅ'ৰ মাজেৰে মনোৰঞ্জন দিবলৈ চেষ্টা কৰি আহিছোঁ সঁচাকৈ এটা ভিডিঅ'ৰ নামত আমি সদায় কষ্ট কৰি আহিছোঁ ইয়াৰে আঁৰৰ বিশেষ মানুহজন হৈছে মিষ্টাৰ ৰাজ অবিহনে আজি ইমান এটা ডাঙৰ এৱাৰ্ড পাবলৈ আমি সক্ষম নহওঁ সকলোৱে এখন হাত চাপৰি দিলে ভাল লাগিব কংগ্ৰেচুলেশ্যনছ এয়া হৈছে বাহিৰৰ ৰেড কাৰ্পেটৰ দৃশ্য মিষ্টাৰ ৰাজ আৰু মই পপুলাৰ আইকনিক কন্টেন্ট ক্ৰিয়েটৰ বেষ্ট এৱাৰ্ড পোৱাৰ পিছত আমাৰ মনোভাৱ তেওঁলোকে জানিব বিচাৰিলে আৰু সুধিলে কেনেকুৱা লাগিলে মই মানে পাগল হৈ গৈছোঁ আৰু মই ধুনীয়াকৈ মনৰ ভাৱটো তেওঁলোকৰ ওচৰত প্ৰকাশ কৰি ক'লোঁ যে ভবাই নাছিলোঁ সপোনত আমাৰ দৰে সৰু মানুহৰ যেতিয়া ডাঙৰ সপোনবোৰ বাস্তৱত পূৰণ হয় কেনেকুৱা লাগিব সঁচাকৈ কৈছোঁ ভবা নাছিলোঁ আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে এই সন্মানটো পাবলৈ সক্ষম হৈছোঁ লগতে মিষ্টাৰ ৰাজ আৰু মোৰ কষ্ট সাধনা শক্তিৰ বাবে এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছোঁ চাওক যিকোনো কামত আমি কষ্ট সাধনা একাগ্ৰতা থাকিব লাগিব কৰিব লাগিব হয়নে অসমবাসী এও হৈছে এছিয়ানেট আইকন এৱাৰ্ডছৰ ৰেড কাৰ্পেটৰ ৰেংকৰ জুৰি তেখেতে মোক বহুত বেছি ভাল পায় আৰু ময়ো ব্যক্তিগতভাৱে তেখেতক বহুত বেছি ভাল পাওঁ আজি তাই মোক কৈ আছে মোক বোলে একদম পুতলাৰ দৰে লাগিছে বহুত বেছি ধুনীয়া লাগিছে আৰু সঁচাকৈ ময়ো তেখেতক ভাল পাওঁ আৰু তেখেতৰ কণ্ঠটো ইমান বেছি ধুনীয়া হেল্ল' দোস্ত হেল্ল' অসমবাসী ৰাইজ মই হয় শাহৰুখ আৰু মোৰ লগত আছে লাখটকীয়া বাইদেউ লাখটকীয়া মৃদুস্মিতা আৰু মই আছো আজি আমাৰ এছিয়ানেট আইকন এৱাৰ্ডছৰ শ্ব'ত আৰু ময়ো আজি চিঞৰি কৈ আছো যে লাখটকীয়া শ্ব' হৈছে আৰু সঁচাকৈ শাহৰুখ ইমান ধুনীয়া কাম কৰি আছা দুখীয়া দৰিদ্ৰসকলৰ বাবে তোমালোকে ইমানখিনি ছাপোৰ্ট কৰিছা
থ্যাংক ইউ সো মাচ কিন্তু যিমানে যি কোৱা মই তোমাৰ দৰে নোৱাৰো তোমাৰ যিটো টেলেণ্ট এই টেলেণ্টৰ কাৰণে গৈছে ভিউৱাৰ্ছ আপোনালোকে যি বেয়া বেয়া কমেণ্ট কৰে এবাৰ তাইক পাৰ্চনেলি লগ পাই চাওক আপোনালোকে গম পাই যাব তাইৰ মনটো কেনেকুৱা হয় আমি কিয় তাইক বঁটাটো দিওঁ আপোনালোকে গম পায় তুমি হয় নক'বা মানুহে ভাবো শিকাই দিয়া বুলি কিন্তু মই সঁচা কথা কৈছোঁ মই অন্তৰৰ পৰা কৈছোঁ তাইক খুব ভাল ছোৱালী আৰু তাইক আপুনি আপোনালোকে লগ পাই চাওক আপোনালোকে গম পাব সদায় মানুহৰ কেমেৰাত কি কয় সেইটোৰ ওপৰত জাজ নকৰিব হয়তো তাইক সেইটোৱে তাইৰ আৰ্নিং সেইটোৰ কাৰণে তাইক ক'ব পাৰে কিন্তু তাইক সেইটোৰ কাৰণে যে আপোনালোকে বেয়া বেয়া কমেণ্ট কৰে তাইকতো কেতিয়াবা ডিমটিভেট হৈ যাব পাৰে আপোনালোকে ছাপোৰ্ট কৰক যদি কিবা বেয়া পিছে ভালকৈ কমেণ্ট কৰক যে এনেকুৱা নক'বা কিবা হয় সেইটো বস্তুত তাই ধ্যান দিব যদি আপোনালোকে বেয়াকৈ একদম বেয়া নিগেটিভিটিত কয় তেতিয়া তাই সেই বস্তুত ধ্যান নিদিয়ে তাই এইটোৰ কাৰণে ডিমটিভেট হৈ যায় আপোনালোকে ছাপোৰ্ট কৰক চব বস্তু ভাল হ'ব আপোনালোকে যেনেকৈ আমাক ছাপোৰ্ট কৰিছে আজি আমাক নিশিতা বাহঁতে যেনেকৈ ছাপোৰ্ট কৰিছে মাধুৰিমা আণ্টিহঁতে যেনেকৈ ছাপোৰ্ট কৰিছে চেতনা আণ্টিহঁতে যেনেকৈ ছাপোৰ্ট কৰিছে পদ্মিনী মেমে যেনেকৈ ছাপোৰ্ট কৰিছে তাৰ বাবে আমি এইখিনি পাইছোঁ মই ধ্ৰুৱ পূজা আৰু জীৱাহঁতে আমি এইখিনি চব ছাকচেছফুলি শ্ব' কৰিব পাৰিছোঁ সেইটো আপোনালোকৰ ঘৰত বিচাৰোঁ তাইকো তেনেকৈয়ে আশীৰ্বাদ Oh my God, ইমান কষ্টৰ মাজত মোৰ কাৰণে তুমি কি কৰিলা সঁচাকৈ কৈছোঁ খুব ধুনীয়া অনুভৱ মিষ্টাৰ ৰাজ এইফালে কষ্ট নকৰোঁ এইখিনি এই বঁটাৰ আঁৰৰ মানুহজন তেওঁ গোটেই ৰাতি ভিডিঅ' এডিটিঙৰ নামত কষ্ট কৰে ৰাতিপুৱা ডিউটি যায় আৰু আহি কিনে ৰাতি মৰম কৰি ভাত ৰান্ধি খুৱায় আৰু কিবা বেলেগ ন ফাইনেলি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ আজি যে ইমান এখন ডাঙৰ মঞ্চৰ সন্মান দিয়া দৃশ্যটো আপোনালোকে উপভোগ কৰিলে এখেতে খুব ধুনীয়াকৈ আমাক ভিডিঅ'টো বনাই দিছিলে থেংক ইউ সুৰুজ দা আপোনাক বহুদিনৰ পৰা লগ পাম বুলি ভাবি আছিলোঁ ফাইনেলি আজি আপোনাক লগ পালোঁ আৰু দাদাই মিষ্টাৰ ৰাজ আৰু মোক বহুত মৰম আৰু আশীৰ্বাদ দিলে যাতে আমি ধুনীয়া ধুনীয়া ঠাই অসমবাসীক দেখুৱাব পাৰোঁ তাকে আমাক আশীৰ্বাদ দিলে আৰু দাদা থেংক ইউ ছ' মাছ আপুনি মিষ্টাৰ ৰাজ আৰু মোক মঞ্চত ইমান ধুনীয়াকৈ সেই বিশেষ ভিডিঅ'টো কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ এগেইন মিষ্টাৰ ৰাজ আৰু মোৰ তৰফৰ পৰা ধন্যবাদ আৰু দাদাই কৈ আছে মিষ্টাৰ ৰাজক বোলে আজি চালিয়া লাগিছে আৰু লগতে মোক বহুত বেছি ধুনীয়া লাগিছে হেল্ল' অসমবাসী মিষ্টাৰ ৰাজ আৰু মোক ইমান এখন ডাঙৰ মঞ্চত সন্মান দিয়াৰ বাবে আমি আজি আনন্দত কান্দিছোঁ আৰু এই সন্মানটো আছিলে পপুলাৰ আইকনিক কণ্টেণ্ট ক্ৰিয়েটৰ আপোনালোকৰ বাবে যে আমি ব্লগ বনাম তাৰ বাবে পাবলৈ সক্ষম হৈছোঁ আৰু এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ভূষণ দা হিমাক্ষী আৰু মধুস্মিতা মিষ্টাৰ ৰাজ আৰু মই আৰু এৱাৰ্ডটোক অকণমান চুমা তোমা খাই দিছোঁ দেই মিষ্টাৰ ৰাজ পুলুং পালাং কৰি আছে হু ইজ মিষ্টাৰ ৰাজ বোৱাৰী লাভাৰ আৰু আজি ইমান ধুনীয়া ধুনীয়া বোৱাৰী ছোৱালী উপস্থিত আছে মিষ্টাৰ ৰাজক উঠাই লৈ যাব কাৰণ আজি মিষ্টাৰ ৰাজক বহুত বেছি হেণ্ডচাম লাগিছে আৰু দৰ্শকসকল চাক লুকান্য হৈ পৰিছে এই মঞ্চখনতে অতি জনপ্ৰিয় অভিনেতা শান্তনু দাই নাচি আছে আৰু সঁচাকৈ আমি উপভোগ কৰি আছোঁ ন পুৰণি শিল্পীৰ লগতে জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলে এই মঞ্চখনত ডান্স কৰিছে আৰু এতিয়া প্ৰিয়ম পল্লৱী বাই ডান্স কৰি আছে অলপ পিছত জল্পনা কল্পনাৰ অন্ত পেলাই এই মঞ্চখনতে উপস্থিত থাকিব বলিউডৰ মোহময়ী অভিনেত্ৰী পদ্মিনী মেম অ' মাই গড ফাইনেলি পদ্মিনী মেম আহি পালে ৰ'ব আপোনালোকক দেখুৱাই আছোঁ অ' মাই গড চাওক বলিউডৰ মোহময়ী অভিনেত্ৰী পদ্মিনী মেম ইমান বেছি ধুনীয়া ইমান বেছি নেচাৰেল বিউটিফুল হয় চি ইজ আ বিউটিফুল আৰু থেংক ইউ ছ' মাছ 5th এছিয়ানেট আইকন এৱাৰ্ডছ আপোনালোকক কি বুলি ধন্যবাদ দিম ইমান এখন ডাঙৰ মঞ্চ মিষ্টাৰ ৰাজ আৰু মোক উপহাৰ দিয়াৰ বাবে থেংক ইউ ছ' মাছ আজি আপোনালোকক সঁচাকৈ মই শপত খাই কৈছোঁ অসমবাসী আপোনালোকক ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ চেষ্টা কৰিম আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে ইমান এখন ডাঙৰ মঞ্চ আজি আমি পাইছোঁ কেৱল আপোনালোকৰ মৰম आशीर्वादर बाबे अगेन थैंक यू सो मच पर वो मैं पहन नहीं पाई because I didn't know how to drape it, you know, like today a professional came, she came and she draped this and I realized actually it's so simple, it's so beautiful and look at the colors, look at the grace in the mekhela chadar and abhi jo mujhe aru etia no purani khilpir logote জনপ্ৰিয় সেলিব্ৰিটি সকলে বলিউডৰ মোহময়ী অভিনেত্ৰী পদ্মিনী মেমৰ ওচৰত আমাৰ অতিকৈ চেনেহৰ বিহু একদম নাচি দেখুৱাব আৰু সঁচাকৈ মিষ্টাৰ ৰাজ আৰু মই একদম
একদম উপভোগ কৰি আছোঁ আৰু ভগৱানক কেৱল ধন্যবাদ দি আছোঁ পিতৃ মাতৃক ধন্যবাদ দি আছোঁ ইমান ধুনীয়াকৈ আমি যাৰ অভিনয় সৰুৰে পৰা চাই ডাঙৰ হৈছিলোঁ তেওঁলোক আমাৰ নক্ষত্ৰ তেওঁলোকক আজি আমি একদম ওচৰৰ পৰা দেখা পাইছোঁ সঁচাকৈ কৈছোঁ এয়া শ্যামন্তিকা বা অনন্য বা মাধুৰিমা বা পল্লৱী বা সকলোৱে খুব ধুনীয়াকৈ বিহু নাচি আছে আৰু বলিউডৰ মোহময়ী অভিনেত্ৰী পদ্মিনী মেমে খুব ধুনীয়াকৈ উপভোগ কৰিছে This is a bun bhati with curd and chira and jaggery. This is a little pitha. And we would love it, ma'am. Yes. Eddie Judah had sapori ma'am of karone karon beautiful. It's very healthy for your health. এয়া মধুস্মিতা অলপ পলম হৈছিলে আৰু হিমাক্ষী ভূষণক আকৌ এবাৰ দেখুৱাই দিছোঁ আমি সন্মান পাবলৈ সক্ষম হৈছিলোঁ আৰু চাওকচোন আৰু মধুস্মিতাই মোক চুমা এটা খাই দিছে আৰু মৰমতে এনেকৈ ইমান এখন ডাঙৰ মঞ্চত ইজনৰ পিছত সিজন চেলিব্ৰিটি জনপ্ৰিয় ধুনীয়াকৈ এৱাৰ্ড দি আছে সন্মান দি আছে এও হৈছে অঞ্জলি মোবাইল ষ্ট'ৰৰ ওনাৰ বিতুদা আৰু এও হৈছে সৰলা বা খুব ধুনীয়া হয় আৰু খুব ভাল লাগিছে আমি ধুনীয়াকৈ এনজয় কৰি আছোঁ উপভোগ কৰি আছোঁ আৰু যিসকলে খুব ধুনীয়াকৈ এৱাৰ্ড সন্মান পাবলৈ সক্ষম হৈছে তেওঁলোকক আমাৰ তৰফৰ পৰা বহুত মৰম জনালোঁ দেই আশীৰ্বাদটো দিব নোৱাৰোঁ আমি আকৌ এবাৰ নাচি দিছোঁ এয়া সন্মান 5th এছিয়ানেট আইকন এৱাৰ্ডছৰ পপুলাৰ আইকনিক বেষ্ট কণ্টেণ্ট ক্ৰিয়েটৰ পাবলৈ সক্ষম হৈছিলোঁ আৰু এই শ্ব'টোৰ ডিৰেক্টৰ হৈছে ধ্ৰুৱজ্যোতি শৰ্মা আৰু ধ্ৰুৱ ইমান বেছি ভাল কাম কৰি আছে তাৰ বাবে তোমাক বহুত বেছি ধন্যবাদ আৰু তোমালোকৰ যিটো টীম তোমালোকে আমাক যোগ্য বুলি বিবেচনা কৰাৰ বাবে অশেষ ধন্যবাদ আমি এই সন্মানটোৰ যোগ্য হওঁ নে নহওঁ নেজানো কিন্তু তোমালোকে আমাক যোগ্য বুলি বিবেচনা কৰাৰ বাবে বহুত বহুত ধন্যবাদ ধ্ৰুৱ তুমি আগুৱাই যোৱা এগালমান মৰম দিছোঁ ৰাইজৰ আশীৰ্বাদ আছে ভগৱানৰ আশীৰ্বাদ আছে আইকন এৱাৰ্ডছ 2024 বঁটা পাবলৈ সক্ষম হৈছে অঞ্জলি মোবাইল ষ্ট'ৰৰ ওনাৰ স্বত্বাধিকাৰী বিতুদা একদম বিগ কংগ্ৰেচুলেশ্যন আৰু সঁচাকৈ বিতুদাই ইটোৰ পিছত ইটো বঁটা পাবলৈ সক্ষম হৈ আছে আৰু এয়া হৈছে ৰেড কাৰ্পেটৰ দৃশ্য আৰু খুব ধুনীয়াকৈ ৰাজ পলে মোক ধুনীয়াকৈ ফটোশ্বুট কৰাই আছে আৰু যিহেতু পপুলাৰ কণ্টেণ্ট ক্ৰিয়েটৰ এৱাৰ্ড পাইছোঁ আমি চ' খুব ধুনীয়াকৈ ফটো উঠাইছোঁ আৰু ইমান অলপ ফটোকেইখন প্ৰথমতে আপোনালোকক ট্ৰেইলাৰ এটা দেখাই লওঁ এয়ে চাওক খুব ধুনীয়া ধুনীয়া ফটো আৰু যিহেতু মই ব্লগটো বনাই আছোঁ আমি উপস্থিত আছোঁ আপোনালোকক বাৰে বাৰে কৈ আছোঁ আজি মাস্কৰ ITF প্ৰাগজ্যোতিষ হলত আমি উপস্থিত আছোঁ বিশেষ উদ্দেশ্যটো গম পাইছে এছিয়ানেট আইকন এৱাৰ্ডছ 2024 আৰু তাতে লগ পাইছোঁ আমাৰ অতি মৰমৰ ৰাজ পল ফটোগ্ৰাফী ইমান ধুনীয়াকৈ ফটোশ্বুট কৰিছে অ' মাই গড কি বুলি ক'ম আৰু কেনেকুৱা কামবিলাক কেনেকুৱা চলিছে কামবিলাক সকলোৰে আশীৰ্বাদত ভালেই চলি আছে আৰু এনেকৈ চলি যোৱাবিলাক তাতে আশীৰ্বাদ কৰিব হয় আৰু আমাৰ অসমবাসীয়ে যদি প্ৰি ৱেডিং বা নিজৰ এটা শুভ দিনৰ বাবে বিয়াৰ বাবে আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰে আপোনাক কেনেকৈ পাব মোৰ ইনষ্টাগ্ৰাম আছে ৰাজপাল 1437 আৰু মোৰ ফোন নম্বৰটো হ'ল 9678071797 মাৰ্কেটত চবতকৈ বহুত কম ৰেটত কৰি দিছোঁ ঘৰত গৈ পিনে কৰি দিছোঁ আৰু আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰো বহুজন জনপ্ৰিয়ৰ লগত মই কাম কৰি আছোঁ আপোনালোকে চাব পাৰে নয়নিলিম দাৰ লগত আৰু এনেকুৱা বহুত কেইজনৰ লগত এতিয়ালৈকে কাম কৰি আছোঁ চাব পাৰে ইনষ্টাগ্ৰামত নমস্কাৰ সকলোকে আৰু আজি মোৰ লগত এজন বিশেষ মানে অনুৰাগী বুলিয়ে ক'ম নে সমাজ সেৱিকা বুলিয়ে ক'ম আৰু সঁচাকৈ কৈছোঁ আমাক লগ পাবৰ কাৰণে তেওঁ বৰ হেঁপাহেৰে ৰখি আছিলে ন প্ৰথমতে আপোনাক নমস্কাৰ জনাইছোঁ আৰু সঁচাকৈ তেওঁ সুন্দৰ সুন্দৰ কাম হাতত লৈ আছে আৰু সুন্দৰ সুন্দৰ প্ৰচেষ্টা কৰি আছে আৰু তেখেতৰ মুখেৰে আমি শুনো অঞ্জুমা বা প্ৰথমতে আপোনাক নমস্কাৰ দিছোঁ মধুস্মিতা এণ্ড মিষ্টাৰ ৰাজ তৰফৰ পৰা আপুনি যিখিনি কৰি আছে কোচিং চেণ্টাৰ আৰু যিখিনি সমাজৰ হৈ কাম কৰি আছে অকণমান অসম বাকী কৰিব হয় মই আপোনাৰ পাণবজাৰ ৰিচেপশ্যন কোৰ্টৰ ষ্টেটিকেল ছাৰ্ভিচ অথৰিটিৰ PLB হয় পেৰালিগেল ভলেণ্টিয়াৰ মানে মই সহায়িকা হয় তো বিনামূলীয়া চৰকাৰী উকিলৰ কাৰণে যদি কাৰোবাৰ
বা আমাৰ তাতে DLSF যোগাযোগ কৰিব পাৰে আৰু মই DLSF তৰফৰ পৰা পানবজাৰ থানাত বহি আছোঁ চ' কিবা আপোনালোকৰ তেনেকুৱা ধৰণৰ কেছ কাছাৰী থাকিলে বা উকিল যদি প্ৰয়োজন হয় কেছ কাছাৰী থাকিলেতো পুলিচৰ তাতে যাব ধৰক আপোনাৰ উকিল যদি প্ৰয়োজন হয় মোৰ ওচৰলৈ আহিলে হ'ল বিনামূলীয়া যোনটো চৰকাৰী উকিল আমি আইনী সাহায্য প্ৰদান কৰোঁ লগতে মোৰ এটা কোচিং ষ্টাৰ্টাছ ষ্টাৰ্ট কৰিছোঁ মানে KG2 বা নাৰ্চাৰীটো আপোনাৰ ক্লাছ 10লৈ গতিকে সেইখিনি মই জনাই থ'লোঁ আৰু ডেছক্ৰিপশ্যনত তেখেতৰ নাম্বাৰ দিম কোচিং চেণ্টাৰৰ নাম দি দিম আপোনালোকে অতি সোনকালে যোগাযোগ কৰক যদি আপোনালোকৰ ঘৰত সন্তান আছে ন ধুনীয়াকৈ ক্লাছবিলাক কৰিব পাৰিব আৰু কণ্টিনিউ আৰু আপোনাৰ যদি ধৰক ইকনমিক্সৰ থাকে HS ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ মিডিয়াম এছএমএছ হয় তেনেহ'লে আহিব পাৰে আৰু বিশেষকৈ আপোনাৰ নাৰ্চাৰীটো ক্লাছ 10লৈকে আমাৰ টিচাৰ আছে যোগাযোগ কৰিব পাৰে মোৰ এড্ৰেছটো চানমাৰী হয় আৰু বিনামূলীয়া চৰকাৰী উকিল যদি লাগে আমাক যোগাযোগ কৰিব পাৰে মই মৃদুস্মিতা আৰু ৰাজনে বিৰাট ডাঙৰ ফেন হয় ভাল লাগে আমাৰ সঁচাকৈ আহিব আপুনি আশীৰ্বাদ কৰিব আমি আগুৱাই যাওঁ আৰু এটা ধুনীয়া লগা মাইনা আছে আৰু মাইনা আমাৰ একদম সৰু অনুৰাগী আমাৰ খুব ভাল লাগিল তাই থেংক ইউ মৃদুস্মিতা আৰু ইমান ধুনীয়া ন চেতনা বাৰ পৰা একপালে আছে আৰু সঁচাকৈ ধুনীয়া প্ৰগ্ৰেম আপোনালোকৰ যদি ইউটিউব চেনেলটো গ্ৰ'থ কৰে মই আশীৰ্বাদ কৰিলোঁ যাতে আৰু গ্ৰ' হয় আৰু ছাবস্ক্ৰাইবাৰ বাঢ়ে এইটোৱে যেন বিচাৰোঁ একদম সঁচাকৈ তেখেতে আমাক লগ পাবৰ কাৰণে আৰু মোক ইমান ধুনীয়া গিফ্ট দিছে গিফ্ট দিয়াটো ডাঙৰ কথা নহয় আপোনালোকে যে আমাক লগ পাবলৈ আহিছে বহুত ধন্যবাদ আৰু আপোনালোকে ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট চাই আমি এতিয়া ভিডিঅ'লৈকে যাওঁ পালোকে ফটো